मुंदांखा मेथाइ रोजाबगिरि आनाया ब्रह्म रोजाबनाय थाफ्लि बना जौ लोंनाय गोदान मेथाइनि मिउजिक भिडिअआ गाबोननि सानाव नोंथांमोननि गेजेराव रिलिज जासिगोन। थाफ्लि बना जौ लोंना हिन्जाव खावनायनि थाफ्लि बना जौ लोंनाय गोदान मेथाइनि मिउजिक भिडिअखौ गाबोननि सानाव नोंथांमोना आनाया ब्रह्म इउट्युब चेनेलाव नुनो मोनसिगोन। गाबोन 19 मार्च खालि आनाया ब्रह्म इउट्युब चेनेलाव मुंदांखा मेथाइ रोजाबगिरि आनाया ब्रह्म रोजाबनाय थाफ्लि बना जौ लोंनाय गोदान मेथाइनि मिउजिक भिडिअखौ नुनो मोनसिगोन। आनाया ब्रह्म आमोखि कसारी मेथाइआव 2024 मायथाइयाव खुंजानाय रेंग'नि एवार्डआव बेस्ट फिमेल सिंगार, बोहैथि बोसोर 2025 मायथाइयाव फेमिना एचिभार 2025 नर्थ इस्टआव बेस्ट फिमेल सिंगार मोननो हादों। बेफोर बान्थाखौ मोननो हानानै गोजोननाय मोननायखौ फोरमायदों आनाया ब्रह्मआ। 2024 মই ৰেংগনি মিউজিক এৱাৰ্ড পাইছিলোঁ। আমুখী কছাৰী মোৰ এটি গীত যোৱা বছৰ ৰিলিজ হৈছিলে। ৰিচেণ্টলি মই ফেমিনা এচিভাৰ্ছ এৱাৰ্ড পাইছোঁ। নেশ্যনেল এৱাৰ্ড হয়। ফেমিনা বহুত ডাঙৰ প্লেটফৰ্ম হয়। লাকি বহুত কৃতজ্ঞ সকলোৰে আগত, আৰু যিখিনি মই কষ্ট কৰি গৈ আছোঁ এইখিনি দৰ্শকৰ পৰা মৰম পাই গৈছোঁ আৰু ভগৱানৰ কৃপা। रंजालि बैसागुनि हारिमु मोनाबिलि बायदि जौसाङाव मेथाइ रोजाबनो थाखाय साखाफारा जानानै दंसै मुंदांखा मेथाइ रोजाबगिरि आनाया ब्रह्मआ। बिथां आनाया ब्रह्मजों लोगोसे जाखांफुनाय मुंदांखा मेथाइ रोजाबगिरि सोमखोर बसुमतारियाबो नोंथांमोननि हारिमु मोनाबिलि जौसाङाव जयै मेथाइ रोजाबहैनो साखाफारा जानानै दङ। फैगौ रंजालि बैसागुआव नोंथांमोननि हारिमु मोनाबिलि जौसाङाव मेथाइ रोजाबगिरिनि गोनांथि जादोंब्ला आनाया ब्रह्म आरो सोमखोर बसुमतारिखौ हांख्रायहरनो हागोन। जुदि नोंथांमोननो मेथाइ रोजाबगिरि सोमखोर बसुमतारि आरो आनाया ब्रह्मखौ फोनांजाब खालामनोब्ला 7086079051 9920725121 नम्बरनि गेजेरजों फोनांजाब खालामनो हागोन। মই এইবাৰ গুৱাহাটীতে আছোঁ। মই ফেব্ৰুৱাৰীতে আহিছিলোঁ, তাৰ মাজত এবাৰ গৈছিলোঁ বম্বে। তাৰপিছত এতিয়া ৰঙালী বিহুৰ কাৰণে সাজু। আমি ৰিহাৰ্চেলো কৰিলোঁ আজি আৰু কৰি চলিয়ে আছে, আৰু আমাৰ প্ৰগ্ৰাম এই অহা 20 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে। চ' আমি সাজু ৰঙালী বিহুৰ কাৰণে। এইবাৰ বছৰত কেইটা গান ওলাব? এই বছৰত মোৰ এতিয়া এটাই গান ওলাব, এইটো অহাকালি ৰিলিজ হ'ব। থাপলি বডা বুলি এটা ফোক আমি ফিউজন কৰিছোঁ, যেনেকে মই প্ৰতিবাৰে কৰোঁ, বড়ো চং। চ' এইটো ৰিলিজ হৈ আছে। এই বছৰত মই এটাই গান ৰিলিজ কৰিলোঁ। মোৰ অলপমান ঘৰত ফেমিলিত প্ৰব্লেম হৈছিলে, ঘৰৰ নিজৰ মানুহ ঢুকাইছিলে। সেইটোৰ কাৰণে এই বছৰ বেছি কাম কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ শ্ব'জবিলাকতো চলি আছিলে বাহিৰত। তাৰ মাজত মই আৰু দুটামান গান ৰিলিজ কৰাৰ কথা আছিলে। গানবিলাক ৰেকৰ্ডিং কৰিলোঁ, কিন্তু ভিডিঅ' বনোৱা নহ'ল, আৰু সেইকাৰণে বিহুৰ পিছত দুৰ্গা পূজা মানত ৰিলিজ কৰিম। কিন্তু এতিয়া বিহুত এটাই গীত মোৰ ৰিলিজ হ'ব। বৰ্তমান বিহুৰ প্ৰগ্ৰাম কেইটামান আহিল? মোৰ অলৰেডি 3-4খনমান এতিয়ালৈকে কনফাৰ্ম হৈছে, বাকী এনকুৱাইৰি চলি আছে আৰু। আপোনাক যদি প্ৰগ্ৰামত বিচাৰে কেনেকুৱা সংযোগ কৰিব পাৰে? মই আপোনালোকৰ চেনেলৰ জৰিয়তে মোৰ চেনেলত মই তাতে তলত নাম্বাৰ দি দিম। আপোনালোকে মোক তাতে যোগাযোগ কৰিব পাৰিব। মোৰ মেনেজাৰে ফোন উঠাব, আপোনালোকে কথা পাতিব পাৰিব। আপোনাৰ লগত কোনোবা ল'ৰা থাকিব নে? মোৰ লগত এইবাৰ আছে এয়া শংকৰ বসুমতাৰী। ই অলৰেডি বহুত গান গাই আছে, চবৰ লগতে কামো কৰি আছে। আৰু মোৰ থাপলি বনা যোনটো নতুনকৈ গান ৰিলিজ হৈ আছে, এই গানটোৰ ডিৰেকশ্যন চব শংকৰে কৈছে। হি ইজ অল ৰাউণ্ডাৰ। গানো গায়, ডিৰেকশ্যনো কৰিছে, সুৰো দিয়ে, চব হেল্প কৰিছে। চ' শংকৰে মোৰ লগত এইবাৰ একেলগে বিহুৰ মঞ্চত গীত পৰিৱেশন কৰিব বিচাৰোঁ। মইতো সৃষ্টি কৰা নাই, ভগৱানে সৃষ্টি কৰিছে। মই সৰুৰ পৰা গাইছোঁ। মোৰ ফেমিলি বেকগ্ৰাউণ্ড একচুৱেলি মিউজিকত আছিলে। মোৰ মায়েও গাইছিলে, কিন্তু এনেকৈ প্ৰফেচনেলি গোৱা নাছিলে। আৰু মোৰ দেউতাইতো ৰেডিঅ' আৰ্টিষ্ট, টেলিভিশ্যন আৰ্টিষ্ট আছিলে, বজাইছিলে, লগতে চাকৰিও কৰিছিলে। চ' আমাৰ ঘৰত, আৰু মোৰ খুৰাও গান গাইছিলে। চ' ঘৰত সৰুৰ পৰা সংগীতৰ পৰিৱেশ মই পাইছোঁ, একদম সৰুৰ পৰাই। আৰু তাৰপিছত ধৰক 6-7 বছৰৰ পৰা মোৰ ক্লাছিকেল শিকা আৰম্ভ হ'ল, আৰু তেতিয়াৰ পৰাই চলি আছে এতিয়ালৈকে। হয়। কিমানমান চনৰ পৰা আপুনি মই ৰেকৰ্ডিং, মোৰ প্ৰথম গীত আহিছিলে সৰ্জিয়া আংদিনী 2014ত আহিছিল চাগে। হয়, 14 নে 15ত আহিছিলে। মোৰ প্ৰথম গীত অলমষ্ট
এটা ডিকেডে হৈ গ'ল আৰু 10 বছৰ ওপৰ হৈ গ'ল আৰু এই 10-12 বছৰত মোৰ বহুত কেটি গীত আপোনালোকে শুনিবলৈ পাইছে আৰু বহুত মই মৰম অন্যায় চেনেহ চবৰ পৰা বহুত পাইছো আশীৰ্বাদ পাইছো মোৰ সবতছে হিট গীত হ'ল আয়ো হাইমা সকলোৱে জানে বিহামজু মুংলি সৰজিয়াং দিনে আমকি কছাৰী এতিয়া থাফলি বনা আৰু তাৰোপৰি বহুত কেটি গীত আছে মোৰ অসমীয়া গীতো আছে মোৰ বহুত কেটি বিহু গীতো আছে মই ৰাইজৰ পৰা বহুত মৰম পাইছো আৰু এই কাৰণে মই আজি এতিয়ালৈকে গাবলৈ পাৰিছো আৰু আশা কৰো মই ৰাইজৰ পৰা এই মৰম আদৰ মই ৰেসপেক্ট সদায় পাই থাকিম আৰু আমিতো আৰ্টিষ্ট হয় আমি ৰাইজৰ পৰা যিখিনি পাওঁ আমাৰ হেতুৱে আমাৰ মানে এভৰিথিং আৰু এই মৰমটো পোৱাৰ কাৰণে এইটোৰ কাৰণে আমি আগবাঢ়ি গৈ আছো গীত গাই আছো বা ৰাইজক সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আছো এই 2024ত মই ৰেঙনি মিউজিক এৱাৰ্ড পাইছিলো আমকি কছাৰী মোৰ এটি গীত যোৱা বছৰ ৰিলিজ হৈছিলে ফোক সং হয় এই গীতটিত মই বেষ্ট সিংগাৰ এৱাৰ্ড পাইছিলো আৰু ৰিসেন্টলি মই ফেমিনা এচিভাৰ্ছ এৱাৰ্ড পাইছো নেশ্যনেল এৱাৰ্ড হয় ফেমিনা বহুত ডাঙৰ প্লেটফৰ্ম হয় সৰুতে সপোন আছিলে ফেমিনাত কেতিয়াবা ফ্যাশন শ্ব' কৰিম বা বিউটি কণ্টেষ্টত যাম এনেকুৱা মানে এটা আশা আছিলে এইটো প্লেটফৰ্মত এবাৰ থিয় হ'ম বুলি কিন্তু আজি ইমান বছৰ মোৰ ষ্ট্ৰাগলৰ পিছত ভগৱানে মোক এই আশীৰ্বাদ দিছে আৰু মই ৰিসেন্টলি এচিভাৰ এৱাৰ্ড পাইছো ফেমিনাৰ এইটো মোৰ কাৰণে বহুত গৌৰৱৰ কথা তাৰ কাৰণে লাকি বহুত কৃতজ্ঞ সকলোৰে আগত আৰু যিখিনি মই কষ্ট কৰি গৈ আছো এইখিনি দৰ্শকৰ পৰা মৰম পাই গৈছো আৰু ভগৱানৰ কৃপা এয়াই আৰু সকলো অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আশা কৰো আপোনালোক সকলোকে বিহু মঞ্চত লগ পাম প্ৰগ্ৰাম খালাম থাকে মাবাयदि सेटिसफाइ जानानै फैबाय थानाय रंजालि बैसागुनि गासैबो रायजो राजाखौ आंनि गोसो गोरबोनिफ्राय खुलुमनाय थाबाय नैबे रंजालि बैसागुनि थाखाय आं गोबां एक्साइटेड जाना दङ आरो लोगोसेनो गोबां रायजो राजानि अनसायनाय नांगौ आरो देग्लायनि बोसोरावहाय आङो थांनाय बोसोरफोरनि बायदि आङो देग्लाय आब' आनायाजों लोगो नांनानै जोङो माने आब'जों लोगोसे आं बैसागु प्रग्रामाव ओंखारफानो थाखाय रेडि जानानै दं आरो अब्ला नोंथाङा आब'जों मेडामजों लोगोसे खालामगोन औ लोगोसेबो खालामगोन बेनिफ्राय लोगोसे जुदि हारसिङैबो माने रायजो राजाफोरा जुदि लिंहरो नागिरोब्ला बेहायबो आं थांगोन अनलि आब'जोंल' नङा बा आं हारसिंखौबो जुदि लिंहरनो लुबैयोना खायसे माने माखासे माबाफ्रा रायजोफ्रा बेनिखायनो बिदियावबो थांगोन फोनांजोब खालामबा माबायदि खालामनो हागोन कन्टेक्ट नाम्बार आच्छा आंनि कन्टेक्ट नाम्बारखौ दा जेरैहाय माने दानि बावैसो आब'आ एसे होनलांदोंमोन माने माबानि थाखाय मेनेजारनि बाथ्रा बुंनाया एक्चुअलि बेयो आंनि कन्टेक्ट नाम्बारा आब'नि स्क्रिनावनो थागोन जि स्क्रिन नाम्बारावहाय माबाखागोन आंनि कन्टेक्ट नाम्बारखौ मोनगोन बेनो आरो लोगोसेबो आंनि फेसबुक पेजावबो आंनि कन्टेक्ट नाम्बारखौ आं होनानै दोनखादों रंजालि बैसागुआव जायफोरा माने बिथांमोना इनभाइटेसन खालामगोन बेनि थाखाय बे बोसोराव नोंनि मेथाइ मोनबेसे ओंखारदों बे बोसोरावहायथ' आंनि खननायहाय मेथाइ आंहा बिदि आं खालामाखै नाथाय जेसेबांखिनि माने नै दा ओंखारनाय मथे आङो गुबुन माखासे सिंगारफोरखौ आं मेथाइ खनहोनाय जादों लोगोसे जोंहा बर'नि मोजां मेथाइ खनगिरि मोनसोम बिथां ब्रादार बिथांनो आं दोंसे मेथाइ खनहोदों फैगोन बिथांनि मेथाइयाबो नैबे माबायाव एप्रिल दानावहायनो रिलिज जागोन बिथांनि बैसागु मेथाइ फक बैसागु बानायनाय जादों आरो लोगोसे गोदानै जोंहा पबित्र दैमारि आदा बिथांखौबो आं खनहोदों आरो लोगोसे आङो देग्लायनि बे बोसोरावहाय आब' आनायानि जे माबायावहाय प्रडाक्सनाव बे प्रजेक्टखौ माने बिथांनि जि खननायावहाय आङो प्रनाउन्सिएसनखौ आं कारेक्सन खालामना होदों मेथाइयाथ' फक सं नालाय कालेक्सनसो बेनिफ्राय बिथांनि जि मिउजिक भिडिअ फैदों बेखौ माने कनसेप्ट डाइरेक्सन करिय'ग्राफखौ आंनो खालामनाय जादों आरो माला रिलिज जागोन बेखौ जोङो सानदों गाबोन 19 तारिखआवहाय जोङो रिलिज खालामनो होननानै सानदों आरो नोंथांमोननि गेजेराव जों ट्रेलारखौ हगारखानाय जाखाबाय मुङा थाफ्लि बना मा चेनेलाव होगोन आनाया ब्रह्म